ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ 34 সংখ্যক বাৰ্ষিক সপ্তাহ আৰম্ভ। ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ 34 সংখ্যক বাৰ্ষিক সপ্তাহ আজিৰ পৰা আৰম্ভ 5 দিনেকৈ অনুষ্ঠিত হৈছে। তদুপলক্ষে আজি অসমীয়া কৃষ্টি সংস্কৃতিৰ চানেকিৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চট্টত আছে। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া বাৰেৰহণীয়া সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। ৰামদিয়াৰ ঐতিহ্যমণ্ডিত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ আজি মহাবিদ্যালয় সপ্তাহৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। বিনন্দী চন্দ্ৰ মহাবিদ্যালয়ৰ এই বাৰ্ষিক সপ্তাহৰ জৰিয়তে এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশত থকা প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত যথেষ্টভাৱে প্ৰেৰণা পাব আৰু এখন মহাবিদ্যালয়ৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যতৰ সুনাগৰিক আৰু বিভিন্ন দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত এই মহাবিদ্যালয় সপ্তাহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এই মঞ্চৰ জৰিয়তে নিজকে নিজৰ যি প্ৰতিভা আছে সেই দিশত আগুৱাই নিয়াৰ কাৰণে প্ৰেৰণা পাব। মই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাস সৈতে পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকলক মই বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিনন্দী চন্দ্ৰ মহাবিদ্যালয়ৰ আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাত সকলো ধৰণৰ অসমৰ বিভিন্ন সাংস্কৃতিক জনগোষ্ঠীৰ সাংস্কৃতিক দলৰে ইয়াত সুন্দৰভাৱে সাংস্কৃতিক শোভাযাত্ৰা ইয়াত প্ৰস্তুত কৰিছে। এই সাংস্কৃতিক শোভাযাত্ৰাই নিশ্চয়কৈ এখন বৰ অসমৰ যে আমি যে সাংস্কৃতিকভাৱে আমি সকলোৱে একতাৰ দোলেৰে বান্ধ খাই আছোঁ, সেই একতাৰ দোলেৰে বান্ধ খোৱা সাংস্কৃতিক বৰ ভেটি এটা প্ৰতিফলন হৈছে। মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঐতিহ্যমণ্ডিত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ 34 সংখ্যক মহাবিদ্যালয় সপ্তাহ আজি 10 ফেব্ৰুৱাৰী 2026 ইংৰাজী তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰী 2026 ইংৰাজী তাৰিখলৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আৰু আজিৰ এই মহাবিদ্যালয় সপ্তাহৰ প্ৰথম দিনত আমি সাংস্কৃতিক শোভাযাত্ৰাৰ আজি আয়োজন কৰিছোঁ আৰু বিশেষকৈ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে আয়োজন কৰে সাংস্কৃতিক অনুষ্ঠানত। শোভাযাত্ৰাত বিশেষকৈ আমাৰ অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ ওপৰত আলোকপাত হয়। বিভিন্ন জাতি জনগোষ্ঠীৰে আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ আমাৰ অসমখনৰ বিভিন্ন সংস্কৃতি আচলতে প্ৰতিফলিত কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু এই সংস্কৃতিৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা আৰু আমাৰ যি ভক্তি সেইটো ইয়াৰ দ্বাৰা বৃদ্ধি পাইছে। আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠান, পৰম্পৰাগত সাজপাৰ, পিঠা পনা আদিকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু খেল ধেমালি অনুষ্ঠিত হ'ব। গতিকে এই 5 দিনীয়া কাৰ্যসূচীত ছাত্ৰ একতা সভাৰ লগতে আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে। আৰু আজিৰ সাংস্কৃতিক এই শোভাযাত্ৰাত উদ্বোধন কৰাৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ ৰামদিয়া অঞ্চলৰে বা আমাৰ অসমৰে এজন ৰাজনৈতিক নেতা, বিশেষকৈ আমি সকলোৰে মুখে মুখে পৰিচিত নাম প্ৰকাশ দাস ডাঙৰীয়া দেৱক। গতিকে তেখেতে উদ্বোধন কৰে আমাৰ এই আজিৰ শোভাযাত্ৰা। তাৰ ঠিক পিছ মুহূৰ্ততে এতিয়া আমাৰ প্ৰীতি ভোজন আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু তাৰ ঠিক পিছতে আমাৰ অনুষ্ঠিত হ'ব আজিৰ কাৰ্যসূচী অনুসৰি থকা বিভিন্ন খেল ধেমালি। গতিকে মই আটাইবিলাক ছাত্ৰ ছাত্ৰী তথা যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈছে, আমাৰ মিডিয়া পাৰ্চনছ বা যিসকল আছে তেখেতসকলক মোৰ ফালৰ পৰা ইয়াতে উপস্থিত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ যি মহাবিদ্যালয় সপ্তাহ গোটেইখিনি কাৰ্যক্ৰমণিকা সুকলমে পাৰ হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজোৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট, JBP ভাৰত।